নমস্কাৰ, এজৰি ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰো ভালেই, কিন্তু যোৱাকালি মানে গাটো অকণমান বেয়া আছিলে, জ্বৰ উঠিছিল বহুত। আৰু তাৰপিছত ৰাতি বেজি চেজি ল'লে, এতিয়া অকণমান ভাল পাইছে। আৰু এতিয়া সময় হৈছে 5টা, মানে ৰাতিপুৱা এতিয়া 5টা বাজিছে। আৰু আমি দুইজনে অকণমান মৰ্ণিং ৱাক কৰিব ওলাই আহিছোঁ। মানে ঘৰত আহিছোঁ আমি যোৱাকালি, যিহেতু ঈদৰ বন্ধ আছিলে, ছুটি আছিলে আমাৰ দুইটাৰে, তেনেকৈ ঘৰতে গুচি আহিলোঁ। আৰু সকলো মুছলমান ধৰ্মী আমাৰ অসমৰ ৰাইজলৈ মই দেৰিকৈ হ'লেও ঈদৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোকৰ আহিবলগীয়া দিনবিলাক সুখময় হয়, মংগলময় হয়, তাৰে কামনা কৰিলোঁ। আৰু আজি মানে ভিডিঅ'টো এটা বিশেষ কাৰণত বনাইছোঁ, বহুত মটিভেশ্যন পাব আপোনালোকে, চাই থাকিব। ৰাতিপুৱাৰ সতেজ বতাহলৈ বহুত ভাল লাগে নহয় জানো? সেইকাৰণে আমিও মৰ্ণিং ৱাক কৰিব উঠি আহিলোঁ। ইচ্ছা নাছিলে ৰাতিপুৱা শুই উঠাত, তথাপি মানে বহুত বুজাই পৰাই মনটো উঠি আহিছোঁ। আৰু সঁচাকৈয়ে এইটো সময়ত মানে গাঁৱৰ পৰিৱেশটো বহুত ভাল লাগে। ইফালে আপোনালোকে চাব পাৰিব, হাল বাই আছে। দুদিনমানৰ পিছত আমাৰ পথাৰবোৰ সেউজীয়া ধাননিৰে ভৰি পৰিব। বহুত ভাল লাগে এই সেউজীয়া সেউজীয়া অনুভৱবোৰ লৈ গাঁৱত। আৰু গাইজ, এইখন আমাৰ সৰু সুৰা শ্বিলঙে এখন। গৰমৰ দিনত ইয়াত বহি বহুত ভাল লাগে, মানে সেই ছিজনটো এতিয়া চলি আছে। আৰু গৰমৰ দিনত এইখিনিত ওলাই আহিলে মানে মানুহ এনেকৈ থাকে আৰু বহি। গাইজ, তেতিয়া আমি ঘূৰি আহি আছোঁ, অলপ দূৰলৈ খোজকাঢ়িবলৈ গ'লোঁ। কথা ক'বলৈ চেষ্টা তাৰমানে তেতিয়াও কৰিছিলোঁ, মানে কাহ আহি যায়, কাহটো লম্বিছে গাত। এতিয়া গৈ আছোঁ ঘৰলৈকে। ক'বা ভাল লাগিল মৰ্ণিং ৱাক কৰি। তাতেতো সদায় দৌৰিছে, ফ্ৰেছ এয়াৰ লৈ ভাল লাগে ৰাতিপুৱা। আপোনালোকে উঠি যাবচোন, বহুত ভাল লাগে দিনটো, মানে এনাৰ্জেটিক লাগি থাকে বডিটো। আপোনালোকেও উঠিব। দেৰিকৈ উঠিলে মানে অকণমান বেমাৰী লাগি থাকে গোটেই গাত, মানে দিনটো। সেইকাৰণে মানে মৰ্ণিং ৱাক কৰিব লাগে। বহুতে কয়, ডক্তৰেও কয় ৰাতিপুৱা উঠাটো ভাল। আৰু চৰ্বি থকা মানুহৰ কাৰণেতো বহুত ভাল। মোৰ বাৰু চৰ্বি নাইয়ে, তথাপি মানে এইটো চৰ্বি লৈও কথা নহয়, মানে ৰাতিপুৱাৰ ফ্ৰেছ এয়াৰটো ল'লে আমি ধৰ সতেজ ফিল কৰোঁ, লগতে বেমাৰ আজাৰৰ পৰা অকণমান দূৰত থাকিব পাৰোঁ। গাইজ, আহি পালোঁ আমাৰ ঘৰ। এই ৰাস্তাৰ পৰা এইটো আমাৰ ঘৰ। আৰু এয়া কুৱাপাৰৰ ফালে মই আহিলোঁ, আৰু আহি এটা বস্তু দেখুৱাম বুলি ভাবিছোঁ গাইজ। এয়া চাওক, এয়া মন্দিৰৰ ফাৰ্ষ্ট খুঁটাটো পুতিলোঁ। জুনৰ 2 তাৰিখে পুতিছোঁ, কিন্তু ধৰ আপোনালোকক দেখুওৱা হোৱা নাছিল। এই মন্দিৰৰ ফাৰ্ষ্ট কাম ষ্টাৰ্ট কৰি দিলোঁ, আৰু খুঁটা পুতা হৈ গ'ল। কিন্তু আমাৰ দুৰ্ভাগ্যবশতঃ আইতাজনী ঢুকোৱাৰ কাৰণে, আমাৰ বংশৰে আইতা, তাৰ কাৰণে কামটো স্থগিত হৈ আছে। এতিয়া হ'ব আৰু এইটো আমাৰ ঘৰ। তাৰমানে চাকৰি পোৱাৰ আগতে ভগৱানক এটাই প্ৰাৰ্থনা কৰিছিলোঁ যে এইবাৰ যদি আমাৰ চাকৰি হৈ যায়, তেতিয়াহ'লে আমাৰ ঘৰ পিছত বনাম, কিন্তু আগতে মন্দিৰটো বনাম, এই বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ। আৰু সেই হিচাপে ভগৱানেও চকু মেলি চালে, আৰু মন্দিৰৰ কামো সেইকাৰণে অতি সোনকালে ষ্টাৰ্ট কৰি দিলোঁ। তো গাইজ, আহক তেতিয়াহ'লে আমাৰ ৰুমটো চাওঁ। মানে ভিডিঅ'টো বনোৱাৰ এটা বিশেষ কাৰণ আছে, আপোনালোকক কৈ আছোঁ। আমাৰ ৰুমটো আগতে দেখুৱাই এইটোৱে আমাৰ হৈছে ৰুম, আৰু এইখন হৈছে আমাৰ এই মৃদুলাই পোৱা হায়াৰ ছেকেণ্ডেৰীত আমাৰ স্কুটি। আৰু কৈ যা আমাৰ পাপাজীৰ দেউতাই মানে বহুত কষ্ট কৰি মানে লৈছে। মানে আগতেও মানে দেউতাৰ বাইক আছিলে, কাৰোবাৰ ছেকেণ্ড হেণ্ড তেনেকৈ আছিলে, কিন্তু এইখনটো মানে দেউতাই নতুনকৈ একদম সম্পূৰ্ণ নতুন গাড়ী লৈছে। আৰু বহুত মৰম কৰে দেউতাই দেখো। ৰুমটো গোটেইখিনি নেদেখা, মানে এটা বিশেষ কাৰণৰ কাৰণেহে ৰুমটো দেখাবলৈ ওলাইছোঁ আপোনালোকক। কিন্তু 2022 চনৰ 5 ফেব্ৰুৱাৰীত মানে সৰস্বতী পূজাৰ দিনা শিল বৰষুণ আহিছিলে নহয়।
তেতিয়াই মানে আমাৰ টিমৰ এই অৱস্থা আহিল হয় আৰু পানী পৰে ইয়াৰ পৰা যেতিয়া তলত বৰষুণ দিয়ে গোটেই পানী পৰে তলত আলঙা ইয়াৰ পৰা চাইড কৰি দিব লগা হৈ যায় আৰু এইবিলাকতো ফুটা ফুটা এইটো এটা বাল্টিং আলাই থৈ দিয়ে এটা হেৰি কৰি থৈছো নহ'লে বিচনাত পৰি যায় ইয়াতে মানে কেতিয়াবা দুখো লাগিছিলে পানী পৰোঁতে তাৰপিছত মনক বুজা আৰু এতিয়া এনেকৈ থাকক পিছত ঠিক কৰিম আৰু মানে আমি ঘৰ চৰ বনোৱাৰ প্ৰতি অকণমান পঢ়াৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিছিলোঁ সেইটো টাইমত নহ'লে মানে নোজোৰে পইচাই হয়তো ইফালে ঠিক হ'ব নাইবা এফালে বাকী হ'ব সেইকাৰণে আমি পঢ়াটোকে গুৰুত্ব দিছিলোঁ আৰু ইফালে মই এই ৱালখনত আৰু ইফালে মই ৱালখনত মানে হেৰি টাৰ্গেট আছে বুলি লিখি ৰাখিছিলোঁ আৰু মই লিখিছিলোঁ কামাণ্ডো গ'ল অফ মাই লাইফ এনেকৈ কিবা লিখিছিলোঁ আৰু কিন্তু কমপ্লিট কৰিব নোৱাৰিলোঁ তাৰ কাৰণে ছিঙি দিলোঁ এতিয়া এই ৰাম কি হামি তাৰপিছত সেইটোৱে বন্ধুসকল এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ দৰিদ্ৰতাই আমাৰ লাইফৰ হেঙাৰ হ'ব নোৱাৰে সেইটো আমাৰ এটা পজিটিভ পইণ্টহে হয় সেইটো আমাৰ এটা পাৱাৰ হয় কি হয় আমাৰ মানুহবিলাকে মানে সপোন দেখিব ভয় কৰে কিবা সেই সপোনটোক বাস্তৱত পৰিণত কৰিব পাৰোঁনে নোৱাৰোঁ বুলি কিন্তু সপোন দেখিলেহে আপোনালোকে আগুৱাই যোৱাৰ প্ৰেৰণা পাব আপোনালোকে এখন মানে আচলতে কাল্পনিক পৃথিৱীত থকাটো মানুহে ভুল বুলিয়ে ভাবে কিন্তু কেতিয়াবা সেই কল্পনায়ো আপোনাৰ জীৱনত মানে প্ৰভাৱ পেলাব পাৰে আপোনালোকে কল্পনা কৰিব লাগিব যে আমাৰ এনেকুৱা হ'ব তেনেকুৱা হ'ব মই এনেকুৱা কৰিম তেনেকুৱা কৰিম তেতিয়াহে আপোনালোকে আগুৱাই যোৱাৰ মানে ৰাস্তাটো বিচাৰি পাব নহ'লে যদি ভাবি থাকে যে মোৰ দ্বাৰা নহ'ব বা মই এইবিলাক ভাবিছোঁহে হ'বনে নহ'ব এইবিলাক ভাবি একো লাভ নাই আপোনালোকে সপোন দেখক সপোন দেখি সেই সপোনক বাস্তৱত পৰিণত কৰাৰ বাবে আপোনালোকে সংগ্ৰাম চলাওক আৰু জীৱনত সংগ্ৰাম থাকিবই যদিহে আপোনালোকে জীৱনত সংগ্ৰাম নকৰে তেন্তে আপোনালোকে মানে ৰিজাল্ট পাব সেই ৰিজাল্টৰ যিটো অনুভূতি সেই অনুভূতি আপোনালোকে ইমান ভালদৰে অনুভৱ কৰিব নোৱাৰিব সংগ্ৰামৰ পিছত যদি আপোনালোকে সফলতা লাভ কৰে তেতিয়া আপুনি সেই সফলতাৰ প্ৰাপ্তিটো বহুত ভালকৈ অনুভৱ কৰিব আমিও অনুভৱ কৰোঁ এতিয়া কাৰণ সেইটো সময়ত আমি বহুত ষ্ট্ৰাগল কৰিব লগা হৈছিলে মানুহে আমাক হাঁহিছিলে মানে কি হয় দেচোন আমিও হাঁহিবলগীয়া কামেই কৰিছিলোঁ একচুৱেলি ইমান সৰুতে বিয়া হোৱাটো ময়ো মানে ভাল চকুৰে নাচাওঁ ময়ো এতিয়া কিছুমান ল'ৰা ছোৱালীক দেখোঁ ইউটিউবতো দেখোঁ ময়ো ভাবোঁ ইমান সৰুতে কিয় বিয়া হ'ল তাৰপিছত বহুতে ভাবে তেনেকৈ আমিও মানে ইমান সৰুতে বিয়া হ'ম বুলি তেনেকৈ কোনোদিনে ভবা নাছিলোঁ মানে আমি ভাল পাইছিলোঁ হয় কিন্তু ভাবিছিলোঁ দুয়োৰে কৰ্ম সংস্থাপন লৈহে এদিন মানে বিয়াত বহিম বাট সেইখিনি হয়তো আমাৰ কপালত নাছিলে বহুত মানে কি পৰিস্থিতিত পৰি আমি সোনকালে বিয়া হ'ব লগা হ'ল আৰু বিয়া হৈ মানে অনুতপ্ত অনুভৱ ময়ো কৰিছিলোঁ কাৰণ মানুহেও হাঁহিছিলে ময়ো জানো সেইটো আমি মানে ইমান ভাল কাম কৰা নাই ইমান সৰুতে বিয়া হয় কোনেও মানে ভাল কাম নকৰে উপযুক্ত বয়সত বিয়া হ'ব লাগে সকলোৱে আপোনালোকেও ভাবিব পাৰে সিহঁতে ইমান সোনকালে বিয়া হয় ছাকচেছ পালে বাট এইটো ইমান সহজ নহয় সোনকালে বিয়া হয় ছাকচেছ লোৱাটো ইমানো ইজি নহয় সেইকাৰণে মানে আপোনালোকে ল'ৰা বা ছোৱালী জীৱনতে কিবা এটা কৰি তাৰপিছত মানে বিয়া বাৰুৰ কথা চিন্তা কৰিব লাগে সেইটো আৰু আমাৰ ক্ষেত্ৰত বেলেগ হ'ল তাৰ কাৰণে আপোনালোকে ভাবিব পাৰে বোলে ইহঁতে সোনকালে বিয়া হয় এতিয়া আমাক তেনেকৈ ক'ব আহিছে কিন্তু তেনেকুৱা কথা নহয় আচলতে মই আপোনালোকৰ ভালৰ কাৰণে কৈছোঁ কষ্ট আছে এইটো লাইফত বহুত ষ্টাডি লাইফ আৰু এইটো সংসাৰৰ লাইফ দুয়োটা বেলেঞ্চ কৰি ৰখাটো অলপ টান আৰু ছাপৰ্টো লাগিব ঘৰখনৰ পৰা আপোনাৰ ফেমিলিৰ পৰা নহ'লে ইমান সহজ হৈ নুঠে সেইকাৰণে আৰু চবেই যে ছাপৰ্টিভ ফেমিলি পাব তেনেকুৱাও নহয় সেইকাৰণে মানে আপোনালোকে বিয়া হোৱাৰ আগতে কিবা এটা কৰি লোৱাটো ভাল এইটো গাইছ সেইকাৰণে গাইছ দেখি আছে আৰু মই বিয়া হোৱাৰ পিছত সেইকাৰণে মানে মই মোৰ মামা জেঠীমা কাকো বিচৰা নাছিলোঁ ময়ো লাজ পাইছিলোঁ বহুত মই তেওঁলোকক কোনোদিনে ফোন কৰা নাছিলোঁ বোলে জেঠীমা মই বিয়া হৈ আহিলোঁ বোলে বহুত লাজ পাইছিলোঁ ময়ো
আচলতে বিশেষ কাৰণতহে বিয়া হ'ব লগা হৈছিলে। মই আকৌ কওঁ বিশেষ কাৰণতহে আমাৰ বিয়া হ'ব লগা হৈছিলে। তেনেকুৱা কোনো প্লেন নাছিলে যে আমি সোনকালে বিয়া হ'ম। বিয়া বাৰু ইয়াৰ লগতে হ'ম বুলি ভাবিছিলোঁ, কিন্তু মানে দেৰিকৈ হ'ম বুলি ভাবিছিলোঁ আৰু এটলিষ্ট 25+ বিয়া হ'ম বুলি ভাবিছিলোঁ। এতিয়াও 25+ হোৱাই নাই। আৰু মই মনৰ সংকল্প লৈছিলোঁ যে মই কিবা এটা কৰিহে মই আলহী দুলহীৰ মানে বিচাৰ কৰিম, আলহী দুলহীৰ লগত মানে সংযোগ স্থাপন কৰিম। আৰু তেনেকৈয়ে মানে মই যেতিয়া SI চাকৰিটো পালোঁ তাৰ পিছতহে মই কণ্টেক্ট কৰিছোঁ মামা মামী জেঠী জেঠীমাহঁতৰ লগত। তেনেকৈ আৰু মানে এইটো সপোন পুহি ৰাখিছিলোঁ মই, মানে এইটো মোৰ জেদ বুলিও ক'ব লাগিব মনত। তো তেনেকুৱা আৰু গাই